হাই গাইজ, যিহেতু বাবুমণি উন্নতি ব্লগলৈ স্বাগতম আপোনালোকক। কাৰণ বহুদিন ব্লগ বনাব পৰা নাছিলোঁ, জাষ্ট আজি আহিলোঁ বাৰু ব্লগ বনাবৰ কাৰণে। ঠিকে আছে, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনত দবাবলৈ নাপাহৰিব। ব্লগ পিছে ভিডিঅ'টো আৰু লগতে এইটো মোৰ ঠিকাদাৰ হয়, তেখেতে আমাক অসমৰ পৰা অনা হৈছে। বাৰু পাছলৈ ভালদৰে চিনাকি কৰি দিম, আজি বাৰু ইমানতে আছে। ব্লগ পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিহেতু মোৰ প্ৰত্যেকটো ব্লগতে কেমেৰামেন তেখেত হয়, আপোনালোকক আজি চিনাকি কৰি দিছোঁ বাৰু। পাছলৈ বাৰু ভালকৈ চিনাকি কৰি দিম। অসমৰ পৰা তেখেতে আনিছে, ই অলপ ঠিকাদাৰ ষ্টাইলৰ হয় আৰু কাপোৰ চিলাই আছে। এইজনে হয় আমাৰ কামটো। দে কৈ দিয়া কিবা এটা। আৰু দেখিছেনে আমাৰ ৰুম হয়, এইটো ৰুমত ল'ৰাবোৰে শুই আছে বৰ্তমান। এতিয়া बेचारा सो रहा था मैं, सपने देख रहा था मैं। আৰু ওচৰত এইবোৰ কোম্পানী হয়, আৰু ওচৰত এখন ডাঙৰ জংঘল হয়। ইয়াতে ময়ূৰ চৰাইৰ বহুত আৱাজ পোৱা যায় বাৰু। আৰু ইয়াতে বান্দৰো বহুত আছে, কিন্তু আমাৰ ৰুমত আহি কেনে চাউল পাত সকলোবোৰ বস্তু খাই কেনে তই গুচি যায়। আৰু সিহঁতে খাই আহে, সিহঁতে আৰু আৰু দেখিছে দালি বইল কৰি আছে বাৰু, দুপৰীয়া কাৰণে খাবৰ কাৰণে। अंडा में दिल निकलता है, अंडा बोल कर रहा है। ये देखो कैसे कान में बोल कर रहा है।